ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ বৰপেটা জিলা সমিতি গঠন। আজি 2 নৱেম্বৰ তাৰিখে ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েশ্যন চমুকৈ ইজাৰ বৰপেটা জিলা সমিতিখন গঠন কৰা হয়। সেই উপলক্ষে কালি কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। ৰাজ্যিক সমিতিৰ উপসভাপতি হেমেন শৰ্মাৰ উপস্থিতিত কয়াকুছি প্ৰেছ এছ'চিয়েশ্যনৰ সভাপতি আহমেদ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাতেই গঠন হোৱা সমিতিখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল অন্তৰ্ভুক্ত হয়। গতিকে মানে লবি কেন্দ্ৰিক হেৰি কথা হ'ব নালাগে, পদ লবি কেন্দ্ৰিক কথা হ'ব নালাগে। পদত যিয়ে নাথাকে কিয় তেওঁ নিজকে সৰ্বসৰ্ব বুলি ভাবিব নালাগে। মাত্ৰ আৰক্ষী প্ৰশাসনৰ সন্মুখত এগৰাকী সাংবাদিকক 30জনীয়া এটি দুৰ্বৃত্ত দলে আক্ৰমণ কৰাৰ পাছতো বৰ্তমানলৈকে সেই 30জনীয়া দলৰ এগৰাকী আক্ৰমণকাৰীকো আৰক্ষীয়ে আটক কৰিব পৰা নাই। এই ক্ষেত্ৰত অসম আৰক্ষী বিফল অসমতে সাংবাদিকৰ কোনো ধৰণৰ যি সুৰক্ষা নাই সেইটো কথা এক প্ৰকাৰ প্ৰমাণ হৈ যাব বুলি ক'ব পাৰি। অনাগত দিনত যদি আব্দুল খালেক ডাঙৰীয়া আক্ৰমণকাৰীক আৰক্ষীয়ে আটক কৰিব নোৱাৰে তেনেহ'লে আমি ইণ্ডিয়ান জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ বৰপেটা জিলা সমিতিয়ে নিজ পৰিৱেশনৰ পৰা বিৰত থকাৰ লগতে আমি আমাৰ এই দাবীটো ৰাজ্যিক পৰ্যায়লৈ এইটো আহ্বান জনাম। এই ক্ষেত্ৰত কোনো পদক্ষেপ ল'ব নেকি? আপোনালোকে কোনোবা পদক্ষেপ ল'ব নেকি যে মেম'ৰেণ্ডাম দিয়াৰ কাৰণে তেনেকুৱা প্ৰশাসনৰ বিষয়ববীয়ালৈ তেনেকুৱা আপোনালোকে কোনোবা ষ্টেপ ল'ব নেকি? আমি এইটো আমাৰ সমিতিৰ অন্যান্য বিষয়ববীয়াসকল আছে, গতিকে তেওঁলোকৰ সৈতে আমি আলোচনা মিলিত হৈ এই বিষয়ে আমি বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈকেও স্মাৰক পত্ৰ প্ৰেৰণ কৰিম বুলি আমি এটা মনত ভাবি লৈছোঁ। এইটো আমি অলপতে সিদ্ধান্ত ল'ম। পুলিচ প্ৰশাসন থাকোঁতে এজন সাংবাদিকক আক্ৰমণ কৰা ঘটনাটো আপুনি কি বুলি এইটো কি সূচাইছে? এইটো আৰক্ষীৰ চৰম বিফলতা বুলি আমি ক'ব পাৰোঁ। আৰক্ষীৰ এইটো চৰম বিফলতা, যাৰ কাৰণে সঘনেই অসমতে নহয় গোটেই ভাৰততে সাংবাদিকৰ ওপৰত নিৰ্যাতন অহৰহ চলাই আছে। আপুনি তেনেধৰণে যে পুলিচৰ সন্মুখত সাংবাদিকক আক্ৰমণ কৰা মানে এইটো ইণ্ডিকেট কৰা নুবুজায় নেকি যে সাংবাদিকসকলে গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ পৰা বাদ দিয়া বা তেওঁলোকক এভইড কৰি চলা ইত্যাদি বহুতো কথা জড়িত হৈ থাকে। আপুনি এইটো নুবুজায়? এইটো হ'ব নোৱাৰে, কাৰণ এগৰাকী বা দুগৰাকী সাংবাদিকক কোনোবা দুষ্কৃতিকাৰী আক্ৰমণ কৰাৰ ফলত গণতন্ত্ৰ চতুৰ্থ স্তম্ভৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহ'ব নোৱাৰে। আৰু এগৰাকী সাংবাদিক আক্ৰমণ কৰিছে 10গৰাকী সাংবাদিক জন্ম পাব, এগৰাকী সাংবাদিকৰ মৃত্যুবৰণ ঘটিব পাৰে 10গৰাকী সাংবাদিকৰ জন্ম পাব। গতিকে যেতিয়ালৈকে অসম ভূমিত সাংবাদিক থাকিব তেতিয়ালৈকে সাংবাদিক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। যিসকল সাংবাদিক বৰ্তমানলৈকে আক্ৰমণৰ বলি হৈ আছে বা বিভিন্ন সময়ত মানে তেওঁলোকৰ নিৰ্যাতনৰ বলি হৈ আছে, গতিকে তেওঁলোকক উচিত ন্যায় প্ৰদানৰ লগতে আব্দুল খালেক ডাঙৰীয়াৰ আক্ৰমণকাৰীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ বাবে আমি দাবী জনাম। প্ৰতিটো মুহূৰ্তৰ খবৰ শুদ্ধ, সত্য আৰু নিৰপেক্ষভাৱে পাবলৈ ছাবস্ক্ৰাইব কৰক সৰভোগ 24।